Good morning everyone. কৈ দিয়া Good morning কৈ দিয়া এনেকে ঘূৰিছে ফেনখন এনেকে ঘূৰিছে বেটা এনেকে ঘূৰিছে ৰে ৰে Good morning everyone. আমি শুই উঠিলোঁ আৰু শুই উঠি পেলাই মই গা পা ধুই আজৰি হ'লোঁ আৰু ধুন মাইনা আজি বহুত দেৰিকৈ উঠিছে এতিয়া 10:30 বাজিলে ন বেটা মই কাপোৰ কানিবিলাক ধুই ল'লোঁ আৰু সি এতিয়া উঠিছে মই তাৰ ওচৰত অকণমান শুই দিছোঁ তুমি গুড মৰ্ণিং কৈ দিয়া বেটা আজি অকণমানকৈ ৰ'দটো দিছে সেয়ে ভাবিলোঁ মই কাপোৰখিনি ধুওঁ আৰু গাৰু কভাৰ বেড কভাৰ এইবিলাক সকলোবিলাক ধুই দিওঁ এই আমাৰ ধুন মাইনা উঠিলেগৈ এতিয়া ফেন কেনেকৈ চলিছে বেটা এনেকৈ চলে ফেন চবকে কিচি দি দিয়া কৈ দিয়া এনেকৈ চলিছে এনেকৈ চলিছে আমাৰ ধুন মাইনা ব্ৰাছ কৰিবলৈ আহিছে তুমি ব্ৰাছ কৰিব নালাগে বেটা দেই তুমি সৰু সৰু হৈ আছা নহয় আহা ব্ৰাছ কৰিব নালাগে ব'লা ব'লা আপোনালোক সকলোকে মোৰ আজিৰ নতুন এটা ভিডিঅ'লৈ বহুত বহুত স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আমি ভালে আছোঁ আৰু মই আজি আকৌ নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে আৰু সদায় কোৱাৰ দৰে আজিও কওঁ ভাল লাগিলে লাইক কৰিব কেনে পালে কমেণ্টত জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু এতিয়া বাজিলে 11:30 এখেত গৈছে বজাৰলৈ দোকানৰ অলপ বজাৰ কৰিব লগা আছে সেয়ে আৰু এতিয়া ধুন মাইনা আৰু মই খেলি আছোঁ ডাঙৰ বেটা কেমবোৰ্ড খেলি আছে আৰু মই ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে শেষলৈকে চাই থাকিব আমাৰ ধুন মাইনাটো দেই দুষ্ট কৰি আছে হয়নে দেখিলে মাটি নুকটে আৰু সি কি কৰে জানে নাই টাববিলাকৰ মাটিবিলাক পূৰা উকটি থাকে মানে দুষ্ট এতিয়া সি তাত ইয়াতে ৰখি পেলাই মাটি উকটি আছে সৰু আহা এইফালে চোৱা হাই কোৱা চবকে দেখিছেনে আৰু যদি মই কওঁ এইটো নকৰিবা সেইটো নকৰিবা সি তেতিয়া পূৰা বাঘ নিচিনা কৰে বাঘ আহি গ'ল আমাৰ ঘৰলৈ চবকে খাই দিব বেটা চোৱা চবকে ভয় খুৱাই দিয়াচোন এবাৰ এইফালে চোৱা চবকে ভয় খুৱাই দিয়াচোন এইফালে চোৱা চবকে ভয় খুৱাই দিয়াচোন যান কেনেকৈ বাঘে কেনেকৈ কৰে ন এই চোৱা নাচায় আৰু এইফালে ৰ'দ ওলাব বুলি কাপোৰবিলাক ধুলোঁ আৰু ভালকৈ ৰ'দে ওলোৱা নাই পোহৰটো অকল পৰি আছে একেবাৰে ৰ'দ দিয়া নাই বতৰটো একেবাৰে ডাৱৰীয়া কৰি আছে কাপোৰবিলাক ধুলোঁ কি হয় হ'ব আৰু এতিয়া ভিতৰতে মেলিব লাগিব যেন পাইছোঁ ভালে ধুন মাইনা আৰু মই বহি আছোঁ ধুন মাইনা কি খালা কৈ দিয়া মেংগো কি খালা আম কৈ দিয়া আৰু ভিডিঅ' কৰিবলৈ ধুন মাইনা নিদিয়ে ষ্টিকডাল ল'বই নোৱাৰি বেটা কি খালা কৈ দিয়া মই দিম তোমাক কি খালা কৈ দিয়া মেংগো কৈ দিয়া আকৌ তুমি মেংগো খালা মাহী ঘৰত কি খালা যেন কি খালা জিকা খালা আৰু মাহীহঁতৰ ঘৰৰ ওপৰৰ পৰা কি দেখি টাৱাৰটো তালা ক'ব আৰু ভণ্টিৰ ঘৰত থাকিব গৈছিলোঁ যে নাটানিবা ৰ'বা ভণ্টিৰ ঘৰত থাকিব গৈছিলোঁ যে ধুন মাইনাই জিকাৰ লগত মাছৰ জোল বনাইছিলে আৰু ধুন মাইনাক এতিয়া সকলোৱে সোধে যে মাহী ঘৰত কি খালা তেতিয়া ধুন মাইনাক কি খালা কয় ন জিকা ক'ব কি খালা ন জিকা খালা আৰু ইয়াত টেঙৰ জিকা খালা বুলি কয় আৰু ঘৰৰ ওপৰৰ চটৰ পৰা টাৱাৰটো দেখি যে তালা কি খালা কি দেখা ন ওপৰৰ পৰা আৰু সি তালা দেখো বুলি কয় মাইনা আজিকালি গেজু হৈছে বহুত দুষ্ট ভিডিঅ' কৰিবলৈ যদি ষ্টিকডাল লওঁ ষ্টিকডালো ল'ব নোৱাৰি বিৰাট দুষ্ট কৰে সি এতিয়া মোৰ ষ্টিকডাল কাঢ়ি লৈছে তাৰ পৰা ভিডিঅ' কৰিবলৈ দিগদাৰ এতিয়া কথাবিলাক শুনি আছে তাই মনে মনে তুমি দুষ্ট হ'লা কেলে দেখাই দিওঁ চবকে এইটো চোৱা এইফালে চোৱা মাতিছে চোৱা তোমাক চবেই ধুন মাইনা কিউট কৈছে থেংক ইউ কৈ দিয়া থেংক ইউ তুমি কি খালা কৈ দিয়া আকৌ সেইটো তুমি কি খালা কৈ দিয়া মেংগো কৈ দিয়া কি খালা কৈ দিয়া চোৱা এইফালে এইটো চোৱা তোমাক চবেই চালে চোৱা কি খালা কৈ দিয়া মেংগো নকয় বেয়া লোৱা কৈ দিয়া মাৰি দিলে আৰু এটা বস্তু এইটো চাওকচোন
কি হয় বাৰু নিশ্চয় সকলোৱে চিনি পায় এয়া ভাত কেৰেলা হয় এতিয়া বতৰৰ চব্জি ভাত কেৰেলা আৰু মই ভাত কেৰেলা চব্জি খাই ইমান ভাল নাপাওঁ ভাত কেৰেলা পিটিকাটো খাই ভাল পাওঁ আলু দি পেলাই কালি ৰাতি খাইছিলোঁ আপোনালোকে কোনে কোনে ভাত কেৰেলা কেনেধৰণে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু মই ভাবিছোঁ ইয়াৰ এটা আজি ধুনীয়া ৰেচিপি আপোনালোকক বনাই দেখাওঁ আপোনালোকে চাগে বনাব জানেই কিন্তু কি হয় মই এতিয়া কৈ নিদিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু কমেণ্ট কৰিব দেই কেনেকুৱা হৈছে আৰু মই এইখিনি বনাম আপোনালোকে চাই থাকক আৰু এইখিনিতে কওঁ মই ইমানো ধুনীয়া ৰেচিপি বনাব নাজানো দেই জাষ্ট ট্ৰাই কৰি থাকোঁ বস্তুবিলাক আৰু আপোনালোককো দেখাই থাকোঁ প্ৰায়ে কেনেকৈ বনাওঁ আৰু আজি ভাতকেৰেলাখিনি বনাবলৈ মোৰ এই সৰু মাথাটোত এটা ধুনীয়া আইডিয়া আহিছে তো বহুত দিন খোৱাও নাই তেনেকৈ বনাই সেইকাৰণে খাওঁ বুলি ভাবিছোঁ আৰু খাইছোঁ যেতিয়া নেকি আপোনালোকক কিয় শ্বেয়াৰ নকৰাকৈ থাকোঁ সেইকাৰণে বলক বনাওঁ আৰু আপোনালোককো দেখাওঁ আৰু মই এয়া বনালোঁ ভাত কেৰেলাৰ পকোৰা কোনোদিন মই এনেকৈ খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ আৰু এই ৰেচিপিটো মই যোৱাকালি দিছোঁ মানে আজিৰ দিনত দিছোঁ আৰু আপোনালোকে চাবগৈ যদি যেতিয়ালৈকে আপোনালোকে চোৱা নাই বিৰাটেই টেষ্টি হৈছিলে খাবলৈ মই যদি পাৰোঁ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিবলৈ চেষ্টা কৰিম আপোনালোকে পাৰিলে তাত গৈ চাবগৈ আৰু এয়া আমাৰ টেষ্টি পকোৰা ৰেডি আৰু মই ধুমা নাই চাই অকণমান দেৰি এনেকৈ জোৰকৈ দিয়া যিখিনি বস্তু লৈ খালা পানী উতাব দিয়া ইয়াত তাৰপিছত থাকিবা আমাৰ ধুমাইনাটো টোপনি ধৰিছে হে কোনটি আৰু পাপাই কি বনাইছে কক কক কি বনাইছে বেটা কি কোনটি পানী খাবা পকৰা টেষ্টি ভাল লাগিছে খোৱাই নাই এনে কৈছিলা ভাল লাগিছে বুলি খাই আছোঁ বৰমা অকণমান না মিলো লাষ্টটো অলপ কমিলে দেই এইটোৱে দেখাই দিয়া এটা এইয়া গৰমা গৰম পকৰা অকণমান ঠাণ্ডাই হ'ল ফাইনেলি আমাৰ চিকেন ৰেডি হৈ গ'ল এতিয়া আমি ভাত খাওঁ আৰু ভাত এয়া ভাতৰ লগত দালি আৰু তিয়ঁহৰ অকণমান খাৰ বনাইছিলোঁ আৰু এইফালে চিকেন আৰু আচাৰ লৈ লওঁ আৰু অলপ ভাজি আছে পটলৰ সেয়াও লৈ আমি ভাতটো খাই হেল্ল' এভৰিৱান এতিয়া গধূলি 7টা বাজিবৰে হ'ল আৰু আমি চাহ তাহ খাই আজৰি হ'লোঁ অকণমান ধুনমাইনাৰ লগত ৰাস্তাৰ ফালে ওলাইও গ'লোঁ আৰু এতিয়া সি শুই গ'ল মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু বহুত গৰম পৰিছে সেইকাৰণে দিনত ভিডিঅ' কৰাই নহ'লে ভাত খোৱাৰ পিছত কামবিলাক কৰি কাপোৰ কানিবিলাক চপালোঁ আৰু গধূলি যিখিনি কাম কৰোঁ মৰ্ণিঙত যিখিনি কাম কৰোঁ সেইখিনি গধূলি আকৌ কৰা হয় গধূলি কাম বনখিনি কৰি ঘৰ দুৱাৰ সাৰি ঝাৰু দিয়াৰ পিছত আকৌ গা পা ধুই ৰেডি হয় অকণমান ৰাস্তাৰ ফালে ওলাই গ'লোঁ আৰু তাক এতিয়া শুৱাই ল'লোঁ ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু এতিয়া আমি একাপ ধুনীয়াকৈ চাহ খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মই চাহ বহাই থৈছোঁ আৰু বাকী পেলাই চাহকাপ খাই লওঁ চাহত তেনেকৈ একো নাই অলপ মিক্সাৰ আৰু বিস্কুট দিয়ে চাহকাপ খাওঁ আৰু দেৰি নকৰি তেনে মই চাহকাপ খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক হাজবেণ্ডক চাহ দিলোঁ আৰু মোৰ চাহ একাপ মই এতিয়া খাই লওঁ চাহকণ আৰু ইয়াতে বহি লওঁ আৰু ডাঙৰ বেটা আজি মাহঁতৰ ঘৰলৈ গ'ল খুৰা আহিছিলে অথনি যাওঁ বুলি ক'লে পঠাই দিলোঁ আহিবগৈ মৰ্ণিঙত সোনকালে আহিব লাগিব কাৰণ তাৰ 8টা বজাৰ পৰা টিউশ্যন আছে আৰু সেইকাৰণে সি পাবহি লাগিব এতিয়া মই বিস্কুট দি চাহ খাই লওঁ
খাই ৰেডি হৈ গ'লোঁ আৰু আপোনালোকক এটা বস্তু দেখাওঁ বুলি ভাবিছিলোঁ। মায়ে সেইদিনা মোক এযোৰ ধুনীয়া কাপোৰ গিফ্ট দিছিলে আৰু মই সেইযোৰ আজি আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। মোৰ বিৰাটেই ভাল লাগিছে। চিলাবলৈ দিয়াই নাই আৰু দহি বটা নাই, একো কামেই কৰা নাই। ভাবিলোঁ তাৰ আগতেই আপোনালোকক দেখাই লওঁ আৰু পিছত দেখাম বাৰু কেনেকৈ চিলাইছোঁ। এতিয়া বলকচোন দেৰি নকৰি আমি কাপোৰযোৰ চাওঁ। ভিতৰত আছে, ভিতৰলৈ যাব লাগিব। আৰু ভিতৰলৈ আহি গ'লোঁ। এতিয়া দেখাই আছোঁ কাপোৰযোৰ আপোনালোকক। কাপোৰযোৰ চাদৰখন দেখাওঁ প্ৰথমে। আৰু এইযোৰ হৈছে কাপোৰযোৰ, খুব ছফ্ট আৰু কোমল হয় কাপোৰযোৰ। এইখিনি তাৰ পটি হয় আৰু এইখন চাদৰখন আৰু এইটো চাইডে ইয়াত গোটেইখন ডাঙৰ ডাঙৰকৈ এনেকৈ ফুল আছে, দেখাই আছোঁ। এইযোৰ আৰু এইখন হৈছে মেখেলা। এইযোৰ আৰু চাদৰখন এইখন মই অকণমান গাত লৈ দেখাইছোঁ আৰু যেতিয়া ৰেডি হ'ব চিলাই পেলাই তেতিয়া আপোনালোকক দেখাম কেনেকুৱা ধৰণে কি কৰিছোঁ। আৰু কাপোৰযোৰ মোৰ বিৰাটেই ভাল লাগিছে, মায়ে গিফ্ট কৰিলে আৰু মায়ে গিফ্ট কৰি থাকে এনেকৈ মাজে মাজে, ভাল লাগে। এয়া বহুত ভাল লাগিছে কাপোৰযোৰ মোৰ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু মই যেতিয়া কমপ্লিট কৰিম তেতিয়া আপোনালোকক দেখাম আকৌ। আজি দেখাই দিলোঁ অকণমান, যিহেতু সকলোবিলাক কথাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, সেয়ে ভাবিলোঁ এই কথাটো শ্বেয়াৰ কৰি দিওঁ। মই ভাতটো যিহেতু সেইকাৰণে কাপোৰযোৰ দেখাই ভাতত দিলোঁ। মই এটা আলু দি দিছিলোঁ আৰু ইয়াতে দি দিছিলোঁ 3টা ভাত কেৰেলা। যিহেতু দিনত মই পকৰা বনাইছিলোঁ তাৰে 3টা ভাত কেৰেলা গোটেইখিনি যিহেতু দিয়া নাছিলোঁ। আৰু এটা কণী লৈ লৈছোঁ আৰু এইফালে 2টা সৰু চাইজৰ পিঁয়াজ কাটি লৈছোঁ। আনফালে মই অকণমান নিমখ ইয়াতে দি ল'ম। সোৱাদ অনুসৰি নিমখটো আপোনালোকে দি ল'ব আৰু আপোনালোকে আলু, কণী আৰু ভাত কেৰেলা পৰিমাণটো বেলেগ বেলেগ ধৰণে দিব পাৰে। আৰু মই ইয়াতে এতিয়া দি দিছোঁ অকণমান মান ধনিয়া আৰু এটা ভোট জলকীয়া আৰু এইখিনি ধুনীয়াকৈ পিটিকিম। লগতে দি দিম অকণমান মিঠাতেল যিকোনো ব্ৰেণ্ডৰ আপোনালোকে ইউজ কৰিব পাৰে। ইয়াতে অকণমান সৰহকৈ দিম মিঠাতেল, খাবলৈ বেছি ভাল হয় তেতিয়া। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ হাতেৰে পিটিকি ল'ম। ধুনীয়াকৈ পিটিকি ল'ম আৰু অকণমান যিহেতু গৰম হৈ আছে সেইকাৰণে মই এখন চামুচেৰে প্ৰথমে এনেকৈ অলপ অলপকৈ ভাঙি লৈছোঁ। তাৰপিছতে মই এইখিনি হাতেৰে পিটিকিম, কাৰণ পিটিকা বুলি ক'লে হাতেৰে সানি ল'লেহে খাবলৈ মই ভাল পাওঁ, সেইকাৰণে হাতেৰে পিটিকি লৈছোঁ এনেকৈ। আমাৰ এয়া পিটিকা ৰেডি হৈ গ'ল ৰাতিৰ কাৰণে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এনেকৈ বনাই খাই চাবচোন আপোনালোকে। এবাৰ খালে ক'ব আগতে কিয় এনেকৈ খোৱা নাছিলোঁ। এয়া পিটিকা আমাৰ এইখিনি বিৰাটেই টেষ্টি হয়, খুবেই ইজি আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিব। আৰু আজি আমাৰ ডিনাৰ স্পেচিয়েল এয়া পিটিকা আৰু এনেকৈ খাই বিৰাট টেষ্টি লাগে। মই বিৰাট ভাল পাওঁ খাই, সেইকাৰণে আপোনালোককো আজি দেখাই দিলোঁ। এনেকৈ খাব আপোনালোকে। আৰু দিনৰ যিহেতু চিকেন বনাইছিলোঁ অলপ আছেই আৰু দালিও বনালোঁ মই। আৰু এতিয়া আমি দেৰি নকৰি ভাতখিনি খাই লওঁ, যিহেতু এতিয়া 9:30 হ'ব হ'লগৈ। সেইকাৰণে ভাতখিনি খাই লওঁ, নহ'লে কেনেবাকৈ বেটাছ যদি উঠে আৰু ভাত খোৱা নহ'ব আৰু আমাৰ। সেইকাৰণে মই ভাতখিনি খাওঁ আৰু হাজবেণ্ডকো দিওঁ। আৰু এয়া দেখিছেনে মই খাৰু চাৰু একোৱে পিন্ধিবই নোৱাৰোঁ, কাৰণ বেটাই একেবাৰে সলকাই পেলাই দিয়ে। দিনত পিন্ধিছিলোঁ আকৌ ক'লে মা খাৰু কৈ আছে, তো সলকাই পেলাই দিব লগা হ'ল। আৰু কাণফুলিও নিপিন্ধোঁ, কিন্তু একেবাৰে নিপিন্ধিলে মনটো বেয়া লাগে, সেইকাৰণে পিন্ধি ল'লোঁ। আৰু অকণমান যিহেতু মেকআপ নকৰাকৈ, মেকআপ মানে কি আৰু লিপষ্টিক যদি অকণমান নলগোৱাকৈ কেমেৰা আৰু আগলৈ আজি আহোঁ ভাত খোৱা মনটো মানুহ খুব কেৱল বেয়া আমি লাগে, দুজন, সেইকাৰণে লিপষ্টিক লগাই পেলাই আৰু আহোঁ। বেটাও আৰু ব'লক তেন্তে দেৰি নকৰি গ'ল। ভাতটো খাই এইফালে লওঁ। আমাৰ এখেত ভাত খাইছে আৰু আনফালে ময়ো খাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ, যিহেতু ভাগৰ লাগেকৈ দিনটো আৰু ভিডিঅ'টো নহ'লে বেছি দীঘলীয়া হৈ গৈ থাকে। পুনৰ লগ পাম আপোনালোকক নতুন এটাৰ ভিডিঅ'ৰ সৈতে। আৰু আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু প্লিজ লাইক এটা কৰি যাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই আকৌ কৈছোঁ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো টিপি অল কৰি থ'ব, আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ। আজিলৈ আহোঁ তেন্তে, পুনৰ লগ পাম নতুন এটাৰ ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। বাই বাই।